জৰাজী ব্লগলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, বলক আজি চাম কলম কেনে কাটে। কলম কাটি আছে, আমি কলম দেখুৱাবলৈ যাম। বলক কলম কেনে কাটে দেখুৱাম। বলক সৌ আছক। হয়, এয়া এইদৰে কলম কাটি থকা হৈছে বাগানত চাহ পুলি। এয়া চাওক কিদৰে কাটি আছে, দেখি বেয়া লগা নাই বাৰু। চাওক, আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক, প্ৰথমৰ পৰা শেষলৈকৈ চাওক ভিডিঅ'টো কি দৰে কলম কাটিছে আৰু কলমৰ কাটিঙৰ বিষয়ে মই যি পাৰোঁ আপোনালোকক জনাম। চাওকচোন আপোনালোকে এতিয়া ভিডিঅ'টি। হয় দৰ্শকসকল, এয়া চাওক আপোনালোকে কিদৰে বাগানত কলম দি থকা হৈছে। এয়া চাওক 360 ডিগ্ৰী কেমেৰাৰে মই আপোনালোকক দেখুৱাইছোঁ সবিশেষ। চাওকচোন কিদৰে দি আছে। এইবেলি বৰষুণ অলপমান আগতীয়াকৈভাৱে কলমো ভাল হৈছে বতৰৰ কাৰণে। আৰু এয়া চাওকচোন, এইখন কলম কটাৰী বুলি কয়। এইখন চাওক কলম কটাৰী, এইখনে কলম দিয়া হয়, বহুত চোকা হয়। আৰু চাওকচোন আপোনালোকে ভিডিঅ'টো আগলৈ। এই চাহপুলি কলম কাটিঙৰ কেইপ্ৰকাৰ কিমান প্ৰকাৰ আছে মই সবিশেষ নাজানো যদিও মই 3 প্ৰকাৰৰ বিষয়ে জানো। এইগতে যদি বোলে ওপৰতে কাটে হেনো বোলে, এতিয়া মানে ধৰক গছজোপা একেবাৰে ওপৰতে MS বুলি কয় হেনো বোলে, এইটো কয় MS কাটিং। হয়, এয়া চাওক, এয়া MS কাটিং। এতিয়া বলক দেখুৱাম DS কাক কয়। এয়া MS মানে যেতিয়া কটা নহয়, MS কটাৰ মানে তলত কাটে মানে এইদৰে। ইয়াক কোৱা হয় DS। হওক DS কাটিং, এইদৰে DS হওক। এতিয়া LP কাটিং কাক কৈ দেখুৱাম। LP মানে একেবাৰে গুৰিতে কটা যায়, কাটে ঠিক এনেদৰে। চাওক এয়া এইটো কয় LP কাটিং, একদম গছজোপাৰ গুৰিতে কাটে এইদৰে। আৰু কিবা প্ৰকাৰ আছে যদি মই নাজানো বাৰু, মই 3 প্ৰকাৰ আপোনালোকক দেখুৱালোঁ। এইফালে চাওক, এয়া MS কাটিং কয় একেবাৰে ওপৰত। আৰু এইফালে দেখুৱাম মই, এয়া চাওক DS কাটিং বুলি কয়। আৰু ওচৰতে এয়া LP কাটিং। গতিকে মই আপোনালোকক দেখুৱালোঁ। এতিয়া 360 কেমেৰা পজত দেখুৱাইছোঁ মই। চাওক এইফালে এয়া LP কাটিং কাৰণে গছ মমো দম লাগি আছে, চাওক। আৰু এইফালে চাওক, ইয়াত DS কাটিং, এইখিনি চাওক DS কাটিং, এয়া DS কাটিং কৰে ইয়াত। আৰু এইফালে চাওক, এইখিনি MS। মই বন্ধুসকল, মই এনেকুৱা এটা পজিশ্যনত আছোঁ এতিয়া, যি স্থানৰ পৰা সকলো আপোনালোক দেখুৱাবলৈ সক্ষম হৈছোঁ। মানে এটা বাগানখনৰ এটা ছাইডত MS কাটিং কৰিছে, এটা ছাইডত DS আৰু এটা ছাইডত LP কৰিছে।
গতিকে ছবি দেখুৱালোঁ আপোনালোকক। এতিয়া ভিডিঅ' যদি আপোনালোকৰ পচন্দ লাগে, আশা কৰিছোঁ মোৰ ভিডিঅ'টি আপোনালোকে লাইক, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব।